ৰিজৰ্টখন যদি আমাৰ দুটাৰ হ'ল হয় কি হ'ল দিহি তুই মানে মই পইচাৰ মালিক হৈ গ'লো টেনচন নাই হাফ পেণ্ট চেপেণ্ট পিন্ধি অহা নাই ইয়াতে নোৱাৰা নহয় লং পেণ্ট চাং মানে জাপ দিবা বোলো পানীত নামিলো বোলে আৰু পইচা দি বোলে পইচা দিয় এটা বস্তু পাইছে গম পালা মানুহ চানুহ বেছি নাই তোমাৰ লাজ লাগব নহয় পঢ়াই দিয়া তুই হা পঢ়াই চা পাইছা হয় দি এইখন বাৰ নেকি যুৱক দা অ' জ্ঞান ভিতৰৰ পৰা আহোঁ নেকি এপাক বাৰৰ পৰা হা ডিঙিটো তিয়াই আহোঁ এইটো মোটামুটি বিলটো এটা 2-3 হাজাৰ টকাৰ বিল উঠব হা বাচন ধুব লাগিব এতিয়া গম পাইছা না হেল্ল' হেৰি কোনোবা আছে না দোকানত লিখিত তো গাইছ চাব পাৰে ইফালে আমাক চাৰুৰে আহি আছে কেনে ফাইনেলি আহি গ'লো ফাইনেলি মানে ইমান দেৰি লাগে নেকি তোৰ দেৰি মানে অলপ আছে আৰু কিনো কৰিবি ইমান ৰাতিপুৱা উঠা নৰি কিবাকে উঠোৱা তো হে গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল বগা ভাই তো গাইজ আজি ভিডিঅ'টো মানে অলপ জংঘলৰ মাজৰ পৰা আৰম্ভ কৰি দিলোঁ কাৰণ আজি আমি যাই আছোঁ এটা মানে ট্ৰিপত মানে জ্ঞান মই আৰু এজন মানে আমাৰ লগত যাব মানে অলপমান দেৰিকৈ আপোনালোকক চিনাকি কৰি দিম বাকী জ্ঞান কেইটা বাজিল টাইমটো দেখি দিয়ক একবাৰ হে তাৰ বাপ্পা ঐ 7:58 মোটামুটি 8টা বাজি আৰু গাইজ একদম ৰাতিপুৱাই ওলাইছিলোঁ তো এতিয়া আমি যাই আছোঁ গাইজ নলবাৰীৰ পৰা আমাৰ আজি যাত্ৰাটো অলপমান গুৱাহাটীৰ ফালে হ'ব গাইজ অলপমান দেৰিকৈ আপোনালোকক জনাই আছোঁ গাইজ দেই চাই থাকক আৰু গাইজ মানে আজিৰ আমাৰ ট্ৰিপটো মানে কোনো বাইকত নহয় অলপমান দেৰিকৈ আপোনালোকে গম পাব গাইজ আজিৰ মানে ট্ৰিপটো হ'ব আমাৰ কাৰত গাইজ কাৰত তো অলপমান দেৰিকৈ গাইজ আপোনালোকক লগ পাইছোঁ দেই ফাইনেলি বহাতে আহি গ'লো নলবাৰী বাপ্পা হৈ গৈছে একদম চাপটা চেল হৈ গৈছে বাকী জ্ঞান কিন্তু পাকনি কিন্তু দিছা কিন্তু বাপ্পা হৈ একদম মুড়ি লাগি বাকী আছে গাইজ মানে তো বাকী গাইজ মানে কাৰ লগত যাম অলপমান পিছত দেখি আছোঁ তো গাইজ ফাইনেলি আমি দাদাক লগ পালোঁ ধুনীয়াকৈ তো বাকী দাদা কেনেকুৱা খবৰ ভালে আছো মোটামুটি আচ্ছা তুমি ভালে আছা ভালে আছোঁ আৰু মোটামুটি আৰু বাকী আজি আমি ক'ত যাওঁ আপোনালোক দাদাই ধুনীয়াকৈ কৈ দিব কওকচোন আমি এখন ৰিজৰ্টত গৈ আছো গুৱাহাটী চন্দ্ৰপুৰৰ ওচৰতে আচ্ছা চাওঁ দেখা যাওক কি হয় ন তাকে যাত্ৰা আৰম্ভ হৈছে এইমাত্ৰ এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল তো আপোনালোক ধুনীয়াকৈ ক'লোঁ ইমান টাইম যিহেতু আপোনালোকক কৈ আছিলোঁ যে কাৰ লগত যাম তো ফাইনেলি দাদাৰ লগত যাম ৰূপক দাৰ লগত যাম আপোনালোকে হয়তো আগৰ ভিডিঅ'টো দেখিছে যিটো ভূটানত গৈছিলোঁ আমি একেলগে মোৰ লগত বৰ্তমান আছে জ্ঞান বাকী জ্ঞান কেনে খবৰ এক্সাইটমেণ্ট আছে না পুৰা বঢ়িয়া তো গাইজ আমি আহি পাই গ'লোঁ বৰ্তমান ফৰাইঘাট দলং আৰু দাদা আপুনি যে এইভাগেদি সোমাই দিল কিবাকে যদি ফাইন লাগবা লাগে তো হৈছে আৰু আমাৰ তাকে আগতো লগাই দিছে বেলেগে পিছতো গাড়ী পলা কি হয় দেখা বাকী পুৰণি ব্ৰিজখন চাব পাৰে গাইজ মানে পুৰা জাম লাগি আছে এতিয়া অলপ যাই আছে বাকী দাদা ইমানে যে কিবা ক'লে কিবা নদীৰ সোঁতটো বাঢ়িছে নেকি তাতে নদীৰ পানীৰ লেভেলটো বাঢ়িছে ন আৰু দলংখনো পুৰণা গতিকে অলপ হয়তো চাগে এইখন দলঙতো অলপ লোডটো সেইকাৰণে দি দিছে তো গাড়ীবিলাক মানে সমান লেভেলত যাব দিছে আৰু সমানকে কিবাকে বেছি যাব দিয়া নাই চাব পাৰে গাইজ পুৰা একদম ভিৰ লাগি আছে জাম পুৰা জাম মানে গুৱাহাটী মানে জাম তো আপোনালোকে জানেই এইটো জ্ঞান চাব পাৰে তাৰ বোলে একদম পেটটো মানে ককৰা মাৰি ৰৈছে বোলে মানে ইফালে হাগাই লাগছে নাকি আমাক কোবাই লাজ কৰিছে না ক'ব পৰা নাই গাইজ মানে সি বুলি যাই আছে মানে ফাৰ্মাচীত অলপ খোজ কাঢ়িব পাৰিছোঁ তাক আৰু জোতা চোতা মাৰি একেবাৰে ফাৰ্মাচী বিচাৰি আছে ইয়াতে গুৱাহাটীত আহি মানুহ আছা আৰু তোৰ হাগা লাগছে নেকি খোজকাঢ়ি আহি আছে গুৱাহাটীত আহি ফাৰ্মাচী বিচাৰি আছে ইনো লাগে বোলে তাক হয় নেকি ঠিক আছে মই তাক ক'লৈ গাইছোঁ মানে পৰঠা খাব নালাগে মানে পৰঠা খাবই মানে মই সেইকাৰণে চাহ আৰু মিঠাই খাইছোঁ মানে তাৰ মানে পেটটো বেয়া লাগছে মানে গেমঠা মাৰি দিছে বুলি দাদাই অলপ খোজকাঢ়ি ভাল হ'ব এতিয়া মানে বহুত দূৰ আছে ফাৰ্মাচী মানে ভালখিনি দি যাব লাগিব কিন্তু গাড়ীত ব ইমান খোজ কাঢ়িব নালাগে দে ডাইৰেক্ট দোকানৰ পৰা ললি হ'ল চাইডত ৰাস্তা কিনাৰত পাম দে তো বাকী গাইজ ইয়াক বঢ়িয়াকৈ ইনো পেকেট কিনি দিম তো আমি যাই দিম তাৰপিছত মানে বহুত দেৰি হৈ গৈছে আজি ক'ব নোচোঁ আৰু কি হয় তো গাইজ আমি বৰ্তমান পাই গ'লোঁ একদম মিনি শ্বিলং চাব পাৰে একদম ধুনীয়া এটা লোকেশ্যন আপোনালোকে চাওক এবাৰ চেক কৰক গ্লাছখন নুমাই দিছোঁ এবাৰ গাইজ চিনাৰীটো এবাৰ উপভোগ কৰক গাইজ কি মজা মস্তি আৰু গাইজ পানীৰ যিটো উৎপাত মানে ক'ব নোচোঁ আৰু আমি আহি পাকলৈ কি জানি বানপানীয়ে হ'ব ৰেড এলাৰ্ট জাৰি কৰি দিয়ে নেকি গাইজ মানে বহুত দিগদাৰ আৰু কিবাকৈ যদি গাইছে এই ৰিজৰ্টখন বন্ধ থাকে আমি য'ত যাই আছোঁ বোলে বানপানীৰ কাৰণে ৰিজৰ্টখন বন্ধ ৰখা হৈছে সেনেন কৰিতো গাইছে আমি চেচ মানে কি ক'ম আৰু মানে মাথা চাথা নষ্ট হৈ গৈছে দাদাৰো মাথা নষ্ট হৈছে এতিয়া ঘূৰি যাওঁতে যদি মানে পানী বাঢ়ি যায় ৰাস্তা মানে কিনাৰ পাইছে একদম পানী কি ক'ম আৰু মানে হ'ব দিয়া আৰু এই পুলিচ আছে আৰু আগত আমি ভুলতে ৰূপকদা পাথৰতে সোমাই দিলোঁ নেকি গাড়ীখন পুৰা গৰু দেখোন ৰাস্তাটোত বাপ্পা ঐ কি উৎপাত ট্ৰেফিক পুলিচ দিছে দেখোন কিমান দূৰ মানে হেৰি গুড নিউজ এটা আছে 2.8 তো ফাইনেলি গাইজ পালোৱে আৰু 2.8 কিলোমিটাৰ আছে তো গাইজ আমি ফাইনেলি আহি পালোঁ ৰিজৰ্টখনত তো ৰিজৰ্টখনৰ নাম হ'ল মিষ্টিক মায়ং
ইকো ৰিজৰ্ট তো গাইজ ধুনীয়াকৈ সোমাই যাওঁ ভিতৰত তো সোমাই দিয়ক ৰূপক দা মজা ৱেলকাম টু মিষ্টিক মায়ং ইকো ৰিজৰ্ট পেটটো ভাল হৈ গ'ল নেকি হ'বই কিয় নহ'ব তো গাইজ আপোনালোক ধুনীয়াকৈ মই ৰিজৰ্টখনৰ এটা পৰিৱেশ দেখাই আছোঁ তো চাব পাৰে গাইজ পূৰা একদম কি মজা এটা পৰিৱেশ তো গাড়ীখন বঢ়িয়াকৈ পাৰ্ক কৰি দিল তো বাকী জ্ঞান কেনে লাগছে ফিলিংছ পেটটো ভাল হৈ গ'ল নেকি তো মানে বাহানা দিয়া না কি অকৰা মই ক'ব নোৱাৰোঁ কিন্তু গম পা না হা কিবা চকুৰি চকুৰি দেখিছা নেকি নাই না বাকী চাব পাৰে পৰিৱেশটো দেখি আছোঁ আপোনালোকক কি মজা এটা মানে পৰিৱেশ এইটো কি বস্তু কচোন কওক হা চিনি পাইছা তই তাতে পিঠিত উঠি এটা ফটো উঠছোন নিদেই মোৰে এইখিনি ৰিজৰ্টখন মোৰেই মোৰ অলপ পাৰ্টনাৰশ্বিপ আছে এতিয়া হাঁহটো মানে কি পৰিৱেশটো ভাল লাগছে আৰু মোৰ বিল্ডিংটো মানে ডিজাইনটো মজা লাগছে ইয়াত ফটো এটা উঠো দেই কি হানিমুনত নেকি তই মানে মানুহটো ঠিক আছে দেই তো গাইছ আপোনালোকে দেখাই পাইছে কি ধুনীয়া এখন ৰিজৰ্ট মানে ইয়াতে যদি আপোনালোকে আহে তো নাইট ষ্টে কৰিব পাৰে ধুনীয়া এখন মানে এইখন লজ বুলি কয় খেলা চেলা হয় নেকি কিবা এক্টিভিটিজ কৰিব পাৰে সৰু ল'ৰা ছোৱালীয়ে ধৰা এতিয়া ফেমিলি লৈ আহিলে তেওঁলোকে নাইট ষ্টে কৰিলে ইয়াত বিভিন্ন ধৰণৰ খেলৰ এক্টিভিটিজবিলাক কৰিব পাৰে মই ক্ৰিকেট খেলা দেখিছোঁ কিন্তু ধৰণৰ ইয়াত খেলা ধূলা কৰিব পাৰে আৰু মানে ভাল হেং আউট হয় আৰু মানে ৰিফ্ৰেছমেণ্ট এটা পায় আৰু ইয়াত যদি এনে ফেমিলি লৈ আহিলেও মানে সকলোৱে বৰিং নহয় বৰিং নহয় অকণমানো বৰিং নহয় আৰু বিশেষকৈ প্ৰাকৃতিক মানে পৰিৱেশ এটা আছে আৰু ইয়াত নেচাৰেল যিটো মানে ফ্ৰেছ মানে হাৱা বুলি কয় আমাৰ সেই হেৰি পৰিৱেশটো পায় আৰু ইয়াতে তো ভাল লাগিছে সঁচাকৈ মই প্ৰথম আহিছোঁ আজি ৰিজৰ্টখনত কিবা এটা মানে ডিচিপ্লিন আছে বহুত ডিচিপ্লিন আছে এই বস্তুটো ভাল লাগিছে খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে মেইনটেনেঞ্চটো খুব ধুনীয়াকৈ ৰাখিছে আৰু ইয়াৰ পৰা তোমাৰ পবিতৰা অভয়াৰণ্যখনো বেছি দূৰ নহয় গতিকে ইয়াত কোনোবাই আহি ইয়াত ষ্টে কৰি একেলগে পবিতৰা অভয়াৰণ্যখনো ভিজিট কৰিলে ধুনীয়া এটা জাগা আপোনালোকে আহিব পাৰে ইয়াত বেছি দূৰ নহয় গুৱাহাটীৰ পৰা মোটামুটি 40 কিলোমিটাৰমান হয় ইয়ালৈকে গুৱাহাটীৰ পৰা আৰু মানে এটা কথা কওঁ জ্ঞান কি জানা না এই ৰিজৰ্টখন যদি আমাৰ দুটাৰ হ'ল হয় কি হ'ল দেখি তই মানে মই পইচাৰ মালিক হৈ গ'লো টেনচন নাই বহি বহি খালি সপোন দেখাতে যাব যাতো সপোনটো দেখাই লাগিব বাকী তোৰ আহি কেনে লাগছে ভাল লাগছে না মোৰ আহি মোৰ পেটটো ভাল হৈ গ'ল পেটটো গেমথা লাগিছিল না এইবাৰ ভাল হৈ গ'ল পৰঠা মানে হজম হৈ গ'ল গাইছ বঢ়িয়াকৈ এইবাৰ আৰু এইবাৰ কিন্তু পৰঠা চৰঠা নাই এইবাৰ আৰু নাখাওঁ আৰু এইবাৰ পানী খাবি তই এইবাৰ ভাত খাবি লাগে নেকি ভাত খাবা খাম পানী অলপ খাবি আৰু যাতে যদি আৰু একে অৱস্থা হয় নহয় ভাত খালি ভাল ভাতে ক্ষতি নকৰে কোনো দিন পৰঠা তেল দিয়া বস্তু না গাইছ ধুনীয়া এটা লজ যিটো লজ আছিল বঢ়িয়াকৈ এইখন কি প্লেগ্ৰাউণ্ড এইখিনি প্লেগ্ৰাউণ্ড মানে ফুটবল ক্ৰিকেট চবখিনি চলে আৰু প্লাষ্টিকৰ বুম পাচ্ছে নেকি এইখিনি প্লাষ্টিকৰ য়েছ বেলে চাব পাৰে পুৰা জন্নত মানে চুইমিং পুল ফাৰ্ষ্ট টাইম আজি মই চুইমিং পুল মানে সন্মুখৰ পৰা দেখিছোঁ হা ঘুমাবি নেকি তো সেয়ে দেই তো বাকী পুৰা একদম নীলা পানী চাব পাৰে এতিয়া একবাৰ চুমকাব পাৰিলি মানে গা ধুব পাৰিলি ভাল লাগিল হয় বাকী ৰূপকটা এটা গা ধুলিকে পইচা লাগব নেকি তাকেতো ফুটবল লাগব এনে জাপ মাৰি দিলে দিব গালি বেয়া কথা হ'ব লাষ্ট পাম না এই জ্ঞান ফাল্টু নকৰবি এইগিলাখান বাকী গেছ চাব পাৰে বেছি পানী নাই এতিয়া গা ধুই ভাল লাগব কিন্তু মজা লাগব জ্ঞান পানীখিনি অলপ মানে লেতেৰা মানে কি গা ধুব পাৰি এতিয়া বহুতে গা চা ধুই যায় নাই নেকি আৰু কি জানি ইয়াতে গা ধুব আহিলে মুটি চুটি দিয়ে চি পানীখিনি বা চেঞ্জ কৰে না নকৰে বাকী হেৰি জ্ঞান মই অলপ মানে বাগা দিম নেকি এতিয়া হা ফিল্ডটো লং দে গোৱাৰ ফিল্ডটো চাওক গাইছ কি মজা এটা চিনাৰী মানে কি ক'ম মুখত ভাষা নাই মানে লাজ লাগে না গাইছ অলপমান লাহে লাহে কথাবিলাক কৈ আছোঁ আপোনালোকে অলপমান এডজাষ্ট কৰি ল'ব আৰু ৰূপকদাৰৰ কিন্তু মানুহটো চখ আছে দেই কিছু ফটো কিন্তু উঠে আপুনি হা বঢ়িয়া ফাৰ্ষ্ট ক্লাছ হেৰি ৰূপক দা একদিন আহিম দে আৰু ভালকে গা ধুবা এটা চুইমিং পুলত আজিতো নহ'লে চুইমিং পুলটো দেখি ল'ব লাগিব চুইমিং শ্বুটটো লাগব না আমাৰতো ক'ত এতিয়া হাফ পেণ্ট চাপেণ্ট পিন্ধি অহা নাই ইয়াতে নোৱাৰা নহয় লং পেণ্ট চাং মানে জাপ দিবা আৰু পইচা দি তাকেতো এক্সট্ৰা পইচাটো লাগবই কিজানি আমিতো ৰাতি নাথাকোঁ দে যিবিলাকে নাইট ষ্টে কৰে পেকেজটো লয় সিহঁতৰ প্ৰব্লেম নাই সিহঁতৰ চবখিনি দিয়া থাকে আমিতো গাইছ খাবাহে আহিছোঁ অনলি চাবা আহিছোঁ এতিয়া গাইছ গা ধুবা গেলি ক'ৰবাত পইচা খুজিটো দিগদাৰ হৈ যাব বোলো এই কথা নাই বোলো কিবা এটা খাই কিনে পৰা ওলাই যাম গাইছ মানে দেৰি হ'ব নহ'লে আৰু সিভাগে ব্ৰহ্মপুত্ৰৰ পানী বাল্লি আৰু আমি যাব নোৱাৰিম ঘৰত মানে বহুত দিগদাৰ হৈ যাব গাইছ দেই নকৰবি লিখিত কবি ইংলিছো কবি ইংলিছ তুই জানা না পিছে মোক যে পইচা নিচিনা মাজে মাজে ইংলিছ মাৰি খামছো আছে কিবা আছে আমি কি কৰোঁ নেকি আমি মানুহ
এটা বস্তু ভাল হৈছে গম পাওঁ না মানুহ চানুহ বেছি নাই তোমাৰ লাজ লাগব নহয় লাষ্ট মানে ভিডিঅ'টো বঢ়িয়া মানে পঢ়াই দিয়া তুই হা পঢ়াই চা পাইছা অহাই দি জ্ঞান কি লিখা আছে চাচোন চাম আকৌ বুজি পোৱা নাই দেখাও নাই শুনাও নাই কোনো দিনো হা লাক্সাৰী নেকি মুখতে সুধি দেখোন তোৰ লাক্সাৰী নেকি অঁ মই চালোঁ অলপ মেন মানে গমেই নাপালোঁ কি লিখা আছে তাতে নাই 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 চা চিকেন এটা ললিপপ দিব চিকেন ললিপপ এটা আৰু এটা চিকেন কাৰী তো গাইজ দুপৰীয়া লবণীয় আহাৰৰ কাৰণে অলপমান আমি কিবা কিবি অৰ্ডাৰ দিলোঁ তো বাকী কিবাকি আমাৰ চলি আছে ফটো ছেশ্যন তোৰ বগদাই ফটো উঠি আছে তো চাব পাৰে গাইজ চিনাৰীটো চাওক আৰু গাইজ যি বানপানীৰ উৎপাত মই 3টামান মাছ দেখা পালোঁ এতিয়া শ'ল মাছ এতিয়া নাযায় নুমি এটা বাগৰি লৈ আহিলোঁ গাইজ জাপ দিলোঁ সিমাৰ পৰা এতিয়া জাপ দিবা নোৱাৰা গাইজ মানে লাষ্ট পাম যিমান চলোঁ অঁ ফটো উঠি নেকি মই মাছ চাইছোঁ মাছ শ'ল মাছ আছে এতিয়া কিন্তু মানে এতিয়া যিমান চলোঁ এটা লাক্সাৰী এখন ৰিজৰ্টত আহিছোঁ এতিয়া মাছ এই বাবুৱে মাছ ধৰি আছে সেইটো বাবু মাৰিম ৰ তো বাকী কি বস্তুখিনি আহি যাওক তাৰপিছত মই ধুনীয়াকৈ দেখি আছোঁ জ্ঞানক দুটা মানে ফটো মাৰি দিম দেই তো গেছ ইফালে মানে পেচাব কৰিব আহিছিলোঁ মানে বাথৰুমটো মানে বহুত ভাল লাগছে চাব পাৰে গেছ আইনা চাইনা আছে কৈ মানে ফটো উঠিলোঁ ৰ মানে পুৰা লাক্সাৰী মানে পেচাব কৰিলি কৰ বাকী গেছ লেট্ৰিনটো দেখাম নেকি নেদেখাম দে বেয়া কথা তো বাকী গেছ পেচাব কৰি লওঁ মানে আইনাখন পুৰা একদম চিকাকৈ চাব পাৰে দুটামান ফটো উঠিছোঁ একদম মজা হৈছে গেছ ইনষ্টাগ্ৰামত দেখা পাবি দে তো গাইজ বাথৰুমৰ পৰা ওলাই আহি ডাইৰেক্ট এটা চিনাৰী দেখা পালোঁ মানে কি ধুনীয়া চিনাৰী গাইছে ইয়াতে মানে বহি যদি কিবা এটা খাং মানে কি মজা লাগিব বাকী জ্ঞান কেনে লাগছে তোৰ আহি পুৰা একদম গ্ৰীণ কাৰ্পেট পুৰা পানীয়ে পানী মানে পানীৰ কাৰণে অলপমান ঠাণ্ডা হৈ আছে মানে পৰিৱেশটো ঠাণ্ডা বেছি গৰম নাই ইয়াতে আৰু চাব পাৰে গাইজ কি ধুনীয়া এটা মানে কি ক'ম আৰু এইখন বাৰ নেকি বগদা অ' জ্ঞান ভিতৰৰ পৰা আহোঁ নেকি এপাক বাৰৰ পৰা হা ডিঙিটো তিয়াই আহোঁ পাৰি বাৰৰ মজাটো লৈ আহোঁ অলপমান তো গাইছ ইফালে আমাৰ ধুনীয়াকৈ ভাত আহি গ'ল তো গাইছ চাব পাৰে ধুনীয়াকৈ আছে ড্ৰাই ফ্ৰাই আছে কিবা কিবি আছে মটন কাৰী আছে তো বঢ়িয়াকৈ গাইছ ইফালে আছে মকটেল দুটা আছে চাব পাৰে গাইছ মানে কি ক'ম আৰু দেখাও নাই শুনাও নাই কিথেনো হা জ্ঞান তই কি মিচিক মজা খাই আছা মাৰি দি আৰু বিল কিমান উঠব বুলি ভাবছা হা এইটো মোটামুটি বিলটো এটা 2-3 হাজাৰ টকাৰ বিল উঠব হা বাচন ধুব লাগিব এতিয়া গম পাইছা না যেন ক'বাওতো নোৱাৰা ইউটিউবাৰ বোলে মই চালা হ'ব দে গাইছ কিবা এটা মিলাম দে তো গাইছ বঢ়িয়াকৈ খাই লৈ ল'লোঁ একদম বঢ়িয়া লাগিল খাই বাকী জ্ঞান তোৰ কেনে লাগছে খাই খাইতো নকবি বাকী পেটটো তোৰ বেয়া আছিল বৰ্তমান ভাল হৈছে না এই ভাত খাই দিছোঁ বেয়া হ'ব নেকি বঢ়িয়া লাগিছে বৰ্তমানৰ প্ৰব্লেম নাই একো একদম প্ৰব্লেম নাই ফটো দুখন একদম ফাৰ্ষ্ট ক্লাছ তো বঢ়িয়াকৈ গাইছ কেইটামান মানে অনেষ্ট ৰিভিউ এটা দি আছে মানে যিখিনি খা খাদ্য আছিলে গোটেইখিনি মানে বহুত ধুনীয়া আৰু অৰ্থিত মানে যিখিনি পইচা দিছোঁ সেইখিনি মানে একো আৰু ব্যৱহাৰটো বহুত ভাল ব্যৱহাৰ বিহেভিয়াৰ ৰেছপন্সখিনি বহুত ধুনীয়া দিছে আহিলে লগ পাব ইয়াতে নামটো কৈ দিলোঁ জয়শ্ৰী বৰা যিটো আমাক চাৰ্ভ কৰি আছিল তো বাকী আহিব পাৰে আপোনালোকে মাইষ্টিক মায়ং ইক' ৰিজৰ্ট তো আপোনালোকে আহিব পাৰে যদি আহে ইচ্ছা কৰে তো বাকী বঢ়িয়াকৈ কেইখনমান ফটো উঠি লওঁ তাৰপিছত ধুনীয়াকৈ আমি যাই থাকোঁ বেছি দেৰি নকৰোঁ ইফালে যদি ব্ৰহ্মপুত্ৰৰ পানী মানে বেছি হয় ইফালে আমি গাইজ আধাতে আটকিব লাগিব ঠিক অ' দাদা হেল্ল' হেৰি কোনোবা আছে না দোকানত অ' দাদা ওলাই আহিবচোন অকণমান আমাৰ এতিয়া এনকি কথা পতা দেখোন নহয় এতিয়া অলপ বেলেগ না অলপমান জেগাখিনি আপাৰ আছাম পৰে মানে মিডিল আপাৰ আছাম আৰু এই ৰেষ্টুৰেণ্টখন ইয়াতে আছে ন এইখিনিতে আছে খাই বেছি নিলাখন পানী বটল কিনিবা পানী বটলটো কিনি অলপ ডিঙিটো তিয়াই লওঁ ঠিকে আছে অ' দাদা ঐ শুন না দাদা এই তো গাইছ আমাৰ বঢ়িয়াকৈ খোৱা হৈ গ'ল বঢ়িয়াকৈ আমি ওলাই দিলোঁ বঢ়িয়াকৈ তামোল চামোল মাৰি ল'লোঁ বাকী তামোল খৰাইছে না মুখত বঢ়িয়াকৈ পিক ফেলাই যাই থাকিব এইবাৰ ঠিকে আছে গাড়ীখন অলপ লেতেৰা কৰা যদি তো বাকী কি আমি যাই থাকোঁ ডাইৰেক্ট নলবাৰীত যাই লগ পাইছোঁ আপোনালোক দেই বাপাই বানপানী অলপমান পিছত মানে ৰাস্তাতে উঠোঁ নেকি বগদা যি দেখা গৈছে মানে এই গতিত থাকিলে আমাৰ নহ'ব নহ'লে ৰাস্তা পালে চেজাৰ আজি আমি যাই নহ'ব গাইছ যি মানে পানীৰ উৎপাত মানে ভয় লাগি আছে এই দেখছা নাই গাইছ একদম ৰাস্তা পাই আৰু কিবাকৈ সোনকালে ঘৰ যাব পাৰিলে হ'ল পানী বাঢ়ি আছে গাড়ীতে গাইছ দেই তো গাইছ আহি বঢ়িয়াকৈ ইফালে আমি পাই গ'লোঁ 6 মাইল তোৰ দা কেনে ভাল লাগছে না চলাই বঢ়িয়া আহোঁতে অলপ সোনকালে যাম কেনে যাম অলপ এতিয়া কম আছে ৰাতিপুৱা বেছি পাইছিলোঁ আমি আহাতে অলপ সোনকালে আহি পালোঁ আমি তো ইফালে আছে বগা বাইক ঘুমাই আছে আমি 6 মাইল তো গাইছ চাব পাৰে 6 মাইলৰ তলৰ চকৰি আছে ইফালে ধুনীয়া ধুনীয়া কিনো দেখাম আৰু হা ঘুমাই থাকতো যা তো গাইছ
তো গাইছ আমি বৰ্তমান আহি পেলো নলবাৰী তো এতিয়া আমি ঘৰতে যাব লাগে বাকী জ্ঞান কি যাং না কি না অলপ ফুৰবা যাবে কভেত ভাগাল লাগছে না সোনকালে যাং ভাল লাগিল আৰু বাকী বৰষুণ এটাৰ আগতে আমি যাব লাগে বাকী ৰূপকদা অতি সোনকালে আৰু আকৌ লগ পাম তো বহুত ভাল লাগিল আজি একো নাই দিয়ক তো নেক্সট টাইম আৰু ৰাইড এটা প্লেন কৰবা আপুনি শ্বিলং কিবা তো গাইছ এতিয়া ডাইৰেক্ট ঘৰ যাই থাকোঁ এতিয়া ভিডিঅ' চিডিঅ' নাপানো ডাইৰেক্ট মানে বৰষুণ দিব পাৰে না তো এতিয়া বাই বাই গাইছ তো গাইছ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গাইছ তো ৰেগুলাৰ ভিডিঅ' দিবা চেষ্টা কৰি আছোঁ গাইছ যিমান পাৰোঁ দিম মানে সোনকালে ভিডিঅ' দিবা চেষ্টা কৰিম তো আপোনালোকে ছাপোৰ্ট কৰি যাব তো আজিলৈ ইমানেই তো মই বগা বাই চাইনিং অফ